নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? আনচাৰ অপশ্যন চি, হৰিলাল জয়কিষুণ দাস কানিয়া। Question 2, who is credited with coining the term psychology? মনোবিজ্ঞান এই শব্দটোৰ উদ্ভাৱনৰ কৃতিত্ব কাক দিয়া হয়? আনচাৰ অপশ্যন এ, ৰুডল্ফ গলকেনিয়াছ। Question 3, which Indian state was the first to pass a right to health bill? কোনখন ভাৰতীয় ৰাজ্যই প্ৰথমে ৰাইট টু হেল্থ বিল গৃহীত কৰিছিল? আনচাৰ অপশ্যন বি, ৰাজস্থান। Question 4, উপনিষদছ আৰ বুকছ অন? উপনিষদসমূহ হৈছে? আনচাৰ অপশ্যন ডি, ফিলচফি। Question 5, মিত্ৰাক্ষৰা এন অথৰিটেটিভ ট্ৰেটিছ অন হিন্দু ল ৱাজ ৰিটেন বাই? মিত্ৰাক্ষৰ হিন্দুৰ আইনৰ ওপৰত এখন কৰ্তৃত্বশীল গ্ৰন্থ কোনে লিখিছিল? আনচাৰ অপশ্যন ডি, বাগ্নেশ্বৰ। Question 6, who was the first Portuguese viceroy in India? ভাৰতৰ প্ৰথম পৰ্তুগীজ ভাইচৰয় কোন আছিল? আনচাৰ অপশ্যন চি, ফ্ৰান্সিস্কো ডি আলমেইডা। Question 7, which of the following laid the foundation of British civil service in India? তলৰ কোনে ভাৰতত ব্ৰিটিছৰ অসামৰিক সেৱাৰ ভেটি স্থাপন কৰিছিল? আনচাৰ অপশ্যন এ, ৱাৰেন হেষ্টিংছ। Question 8, which of the following was a football player? তলৰ কোনজন ফুটবল খেলুৱৈ আছিল? আনচাৰ অপশ্যন এ, জিকো। তেওঁ এজন ব্ৰাজিলৰ ফুটবল খেলুৱৈ আছিল। Question 9, the Assam Sahitya Sabha was first founded in the year? অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা হৈছিল? আনচাৰ অপশ্যন চি, 1917। 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল। Question 10, the Gobi Desert is situated in? গোবি মৰুভূমি ক'ত অৱস্থিত? আনচাৰ গোবি মৰুভূমি মংগোলিয়াত অৱস্থিত। Question 11, Indians enjoy dash fundamental rights? ভাৰতীয়সকলে dash মৌলিক অধিকাৰ লাভ কৰে? আনচাৰ ভাৰতীয়সকলে 6টা মৌলিক অধিকাৰ লাভ কৰে। Question 12, which state in Northeast India it shares the shortest border with Assam? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে? আনচাৰ অপশ্যন এ, ত্ৰিপুৰা ৰাজ্য। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, which mountains separate Asia from Europe? কোনবোৰ পাহাৰে এছিয়াক ইউৰোপৰ পৰা পৃথক কৰে? অপশ্যন এ, হিমালয়াছ, অপশ্যন বি, এণ্ডেছ, অপশ্যন চি, ইউৰাল আৰু অপশ্যন ডি, ৰকি। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।